তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল। গম পাইছোঁ আপোনালোকে আজিও মোৰ বেকগ্ৰাউণ্ডটো অকণমান বেলেগ দেখিছে। বাদ দিয়ক আৰু, সদায় ক'তনো মোৰ বেকগ্ৰাউণ্ড কিমান ভাল থাকে। তো যেই নহওক, আজি মই কথা অকণমান ক'বলৈ বিচাৰিছোঁ যিখিনি আমাৰ সকলোৰে কাৰণে বহুত প্ৰয়োজন বুজি লোৱাটো, বা আমি নিজে অকণমান এই ক্ষেত্ৰত জনাটো বহুত প্ৰয়োজন। কাৰণ চাওক, আমি সদায় যিকোনো এটা কাম কৰিবৰ কাৰণে আমি নিজে অকণমান মটিভেট থাকিব লাগে, বা নিজৰ মনটো আমাৰ ভাল হৈ থাকিব লাগে। তেতিয়াহে আমি যিকোনো এটা কাম কৰিবলৈ পাৰোঁ, বা আমাৰ সেই কামটো কৰিবলৈ ইচ্ছা আহে। যদি আপোনাৰ মন বেয়া হৈ থাকে, যদি আপুনি কাম কৰিবলৈ আপোনাৰ ইচ্ছা নাথাকে, যিয়ে কাম নকৰক কিয় আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে সেই কামটোত, বা সফলতা অৰ্জন কৰিব নোৱাৰে। তো মই একচুৱেলি আজি কিহৰ কাৰণে ভিডিঅ'টো ক'ব আহিছোঁ, চাওক, আমি কেতিয়াবা ৰিজেকশ্যন হওঁ ন, ইণ্টাৰভিউতেই হওক বা যিকোনো কাম কৰাৰ ক্ষেত্ৰত আমাৰ যদি কিবা কাৰণে ফেইল হৈ যাওঁ, তেতিয়া আমি নিজক বহুত বেয়াকৈ ভাবোঁ যে মোৰ ভেলু নাই, মই যি কাম কৰি আছোঁ মই কামতে ছাকচেছ হ'ব নোৱাৰোঁ, কাৰণ মই একো কৰিব নাজানোৱেই, এনেকৈ আমি ভাবোঁ। তো মই আজি আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ, বা আপোনালোকেও মোৰ থাম্বনেইলত দেখিছে এইখন 100 টকা। আপোনালোকে ভাবক, এই 100 টকাখনৰ নিজা এটা মূল্য আছে, আৰু এই 100 টকাখন আপুনি বজাৰত লৈ যায় 100 টকাৰ বস্তু কিনিব পাৰে। কিন্তু যদি আপুনি 100 টকাখন এনেকৈ ভাজ কৰি এনেকৈ পেলাই দিয়ে, ইয়াৰ কি ভেলু কমি যাব পাৰে নেকি? নাযায়। আপুনি এই ভাজ লগা 100 টকাখন লৈ যাওক, আপুনি বস্তু কিনি আনিব পাৰিবই। বা ইয়াক যদি আপুনি লেতেৰা বোকাত পেলাই দিয়ে, আকৌ বোকাবিলাক চাফা কৰি আপুনি যদি দি দিয়ে, ইয়াৰ কি ভেলু কমিব পাৰে নেকি? কেতিয়াও নোৱাৰে। তো ঠিক এই 100 টকাৰ দৰেই আমাৰ প্ৰত্যেকজনৰ জীৱনত এটা ভেলু আছে। আপুনি এটা ৰিজেকশ্যন হোৱাৰ পিছত এই কথাটো ভাবিব যে আমাক ভগৱানে এটা ভেলু দি পঠাইছে, আমাৰ নিজৰ এটা মূল্য আছে। তো মই আপোনালোকক এইটোৱেই ক'ব বিচাৰিছোঁ, এই 100 টকাখনৰ লগত তুলনা কৰি, আপুনি য'তেই ৰিজেকশ্যন হয় বা য'তেই আপুনি ফেইল হয় কাম এটা কৰাৰ ক্ষেত্ৰত, আপুনি ভাবক আপোনাৰ এটা মূল্য আছে, আপোনাৰ এটা ভেলু আছে। এনেকুৱা নহয় আপুনি ৰিজেকশ্যন হোৱাৰ পিছতেই আপোনাৰ ভেলু কমি গ'ল, আপুনি লাইফত একো কৰিব নোৱাৰে। নিশ্চয়কৈ পাৰিব, কাৰণ ভগৱানে আমাক এটাকৈ ভেলু দি পঠাইছে, এটা মূল্য দি পঠাইছে। আৰু ভগৱানে সেইটো কৈছে যে প্ৰত্যেকজন মানুহক মই এটা নিজাববীয়াকৈ ভেলু দিছোঁ, মূল্য দিছোঁ, আৰু সেই মূল্যটো আমি ব্যৱহাৰ কৰিব লাগিব। ব্যৱহাৰ কৰি আমি নিজে আগবঢ়াই নিব লাগিব জীৱনত। এতিয়া হৈছে কি, মূল্য আহিল ক'ত, থাকিল ক'ত, কেনেকৈ আমি এইটো মূল্যটো আমি ইউজ কৰিম, আমি ভেলুটো কেনেকৈ ইউজ কৰিম। চাওক, ইয়াত চিম্পুল কথা, আপুনি সদায় ভেলুটো চেষ্টা বুলি ধৰি থওক আৰু ট্ৰাই বুলি ধৰি ৰাখক। কাৰণ আমি জীৱনত যিকোনো কাম কৰিব গ'লেই আমি ফেইল হ'ম, ৰিজেকশ্যন হ'ম, কাম এটাত সফল হ'ব নোৱাৰোঁ প্ৰথম অৱস্থাত। তো তাৰ কাৰণে আমাক ভেলু দিছে যিটো মূল্য, আৰু সেই মূল্যটো হৈছে আমাৰ চেষ্টা। আপোনালোকৰ লগত চেষ্টা আছে, ট্ৰাই কৰিব পৰা ক্ষমতা আছে, আপুনি ট্ৰাই কৰি থাকক, চেষ্টা কৰি থাকক, হাৰি থাকক, জিকিব শিকি যাব। নিজৰ লগত জিকিবলৈ আমি শিকি যাম, অট'মেটিকলি সেই জিকিবলৈ আমি আৰম্ভ কৰিম, আৰু তেতিয়া গম পাব আমাৰ জীৱনত সঁচাকৈ এটা মূল্য আছিল, বা আমাৰ লগত এটা মূল্য আছে। তো মই আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰিছোঁ, যদি আপোনাক কোনোবাই বেয়াকৈ কয়, কোনোবাই যদি আপোনাক অকণমান ইনচাল্ট কৰে, কেতিয়াবা যদি আপুনি কিবা পৰীক্ষাত বেয়া হয়, আপোনাক যদি ফেইল হৈ পৰে, আপোনাক যদি কোনোবাই ৰিজেকশ্যন কৰে, যিকোনো ক্ষেত্ৰত, পৰীক্ষাৰ ক্ষেত্ৰতেই হওক বা কোনোবা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতেই হওক, আপুনি কেতিয়াও এইটো নাভাবিব যে আপোনাৰ ভেলু নাই, আৰু সেইটোৰ কাৰণে আপুনি কেতিয়াও ডিম'টিভেট নহ'ব। যেতিয়াই আপুনি ঠিক তেনেদৰে ডিম'টিভেট হ'ব, আপোনাৰ মাইণ্ডটো বেয়া হৈ পৰিব, আৰু যিকোনো নেক্সট লেভেলত কাম কৰিব যাব, আপুনি সেই কামত কেতিয়াও সফল হ'ব নোৱাৰিব, বা সেই কামটো ভালদৰে কৰিব নোৱাৰিব। তো আপুনি সদায় 100 টকা এখনৰ কথা মনত ৰাখক, 500 টকা এখনৰ কথা মনত ৰাখক। ইয়াৰ এনেকুৱা এটা ভেলু আছে, যিটো ভেলু আপুনি বোকাত পেলাই ৰাখক, বেয়া কৰি ৰাখক, কেতিয়াও আপোনাৰ ইয়াৰ ভেলু কমি যাব নোৱাৰে। যদি আপুনি ছিঙি দিয়ে, কিন্তু ইয়াৰ ভেলু নহয়। তো মই ক'ব বিচাৰিছোঁ, আপুনিও নিজৰ মাইণ্ডটোক যদি কেতিয়াবা ভাঙি চিঙি চুৰমাৰ কৰি পেলায়, তেতিয়া আপোনাৰো ঠিক তেনেদৰে ভেলুটো শেষ হৈ যাব পাৰে। যেতিয়ালৈকে এই 100 টকাখন ভালে থাকে, ঠিক তেতিয়ালৈকে আপোনাৰ এই 100 টকাৰ ভেলু পাব। ঠিক তেনেকৈ আমাৰ নিজৰ মাইণ্ডটো ভালে যেতিয়ালৈকে থাকিব, তেতিয়া আপুনি যিকোনো কাম ভালদৰে কৰিব পাৰিব। তো মই ক'ব বিচাৰোঁ, আপুনি নিজৰ ভেলুৰ কথা সদায় মাইণ্ডত ৰাখক, সদায় চেষ্টা কৰক, ট্ৰাই কৰক। আমি মানুহ হয়,
আমাৰ লগত এনেকুৱা এটা বস্তু আছে যে আমি ট্ৰাই কৰি নিজৰ ভুলবোৰ চেঞ্জ কৰিব পাৰোঁ, নিজৰ ভুলবোৰ ক্লিয়াৰ কৰিব পাৰোঁ আৰু কৰি আমি আগবাঢ়ি ছাকচেছ পাব পাৰোঁ। তো এইখিনিয়ে আছিলে চিম্পল কথা। যদি কথাখিনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলিৰ মাজত আৰু ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ কথা ক'বলৈ মই ট্ৰাই কৰি আছোঁ। বাই বাই।